Good morning, everyone. ৰূপমৰ অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ এটা বিশেষ কাৰণ আমি এইটো মিনি ব্লগটো বনাবলগীয়া হৈছে। ইয়াৰ কাৰণটো হৈছে কি, আমি বৰ্তমান আমি য'ত আছোঁ আমাৰ বালিগাঁও। তো ইয়াৰ পৰিৱেশটো আমাৰ ট্ৰাকবিলাকে এনেকুৱা বেয়া পৰিৱেশ এটা কৰি পেলাইছে, যিটো আমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে যি আমাৰ বালিটো ছাপ্লাই নি আছে ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পৰা। এইটো আমাৰ ককিলামুখ জেবিৰত যিটো ৰোড, এইটো হয় দেখি আছে। মুঠৰ ওপৰত ইয়াত ৰেগুলাৰলি ইয়াত আপোনাৰ মিনিমাম ৩০০খন গাড়ীটো ইয়াত চলি আছে সদায়। ৩০০খন গাড়ী পূৰা গেৰাণ্টি চলি আছে। কিন্তু এইটো আমাৰ একো উপায় নাই, এইটো ওপৰৰ পৰা এটা পাৰ্মিশ্যন আছে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে যি আমাৰ বালি বা তেনেকুৱা বালি সামগ্ৰী দৰকাৰ হৈছে, সেইখিনি ইয়াৰ পৰা নৈৰ পৰা কাটি নি আছে। আমি কাকো একো ক'ব নোৱাৰোঁ বাৰু, আৰু সেইটো আমি ক'বলৈ নাযাওঁ। কিন্তু এটা কথা হ'ল কি, গাড়ী ড্ৰাইভাৰখিনিক ইমানেই কোৱা হয় যে আপোনালোকে গাড়ীটো অলপ কম স্পীড চলক। সেইবোৰ কিছুমানে লিমিটটো বুজি পায়, কিন্তু কিছুমানে সেইটো কথা বুজি নাপায়। কিন্তু আৰু এটা কথা হ'ল কি, আমাৰ ইয়াত যিটো ধৰণে গাড়ী চলি থকা আছে, আমাৰ সৰ্বসাধাৰণ যিখিনি মানুহ এতিয়া ধৰক আমি ডাঙৰ অলপ ডাঙৰ নিচিনা মানুহখিনি আমি ইপাৰ সিপাৰ হ'বলৈ অলপ চিন্তা কৰোঁ। ইয়াত যদি আমাৰ কিবা কাৰণত ল'ৰা ছোৱালী ৰাস্তাত অকলশৰে পঠিয়াই দিয়ে, বহুত প্ৰব্লেম হৈ যায়। তো আপুনি চাওক, আমাৰ ৰাস্তাটো 1 মিনিটৰ কাৰণেও খালী নাথাকে। 1 মিনিটৰ কাৰণেও খালী নাথাকে। চাব পাৰে নতুনকৈ বনোৱা ৰাস্তা কেনেকুৱা ভাগি চিগি গুটি ওলাই গোটেই অৱস্থা বেয়া হৈ আছে। তো আপোনালোকে দেখিছে চাগে, সেইবোৰ এই আগলৈ যিটো দেখাইছোঁ গোটেই বালি, কমপ্লিট বালি। মুঠৰ ওপৰত মানুহ আহিব নোৱাৰে, ডাঙৰ বালি। আমি গাড়ীৰ বেকত যাব নোৱাৰোঁ। আৰু বিশেষকৈ পৰিৱেশটো সম্পূৰ্ণ প্ৰায় বেয়া বুলি ক'ব পাৰি। সম্পূৰ্ণ বেয়া হৈ গৈছে আমাৰ এই পৰিৱেশটো। এতিয়া আমাৰ উপায় নাইকিয়া হৈছে। কিছুমানে কয় যদিও যে পানী দিয়ক বুলি, কিন্তু তেওঁলোকে পানীটো নিদিয়াকৈ নাথাকে, দিয়ে। কিন্তু আমাৰ যোৱাকালি আমাৰ ছানডে আছিলে। ছানডেত সিহঁতি প্ৰায় ৰাতি 3টামান বজাৰ পৰা গাড়ী চলাই আছে। কিন্তু ইয়াত কোনো 9টা চাৰে 9টা বজালৈকে কোনো ধৰণৰ পানীৰ ব্যৱস্থা কৰা নাই। তো ইয়াত আমাৰ সাধাৰণ মানুহখিনি আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে যে বাহিৰলৈ ওলাব পৰা নাই। তো আপোনালোকে এবাৰ চাই পেলাই আপোনালোকেও এবাৰ কমেণ্ট কৰি জনাব যে এনেকুৱা পৰিস্থিতি হ'লে আপোনালোকৰ তাত আপোনালোকে কি সিদ্ধান্ত ল'ব, বা আপোনালোকৰ সিদ্ধান্তখিনি আমি জানিব বিচাৰোঁ। সকলোৰে এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ ক্ষেত্ৰত সকলোৱে বাৰু সেইটো আগ্ৰহ থাকিবই যে তাত ৰাস্তাৰ কাম কৰিবই, সেইটো বুজি পাইছোঁ, সেইটো আমিও গম পাইছোঁ। কিন্তু এই আমাৰ যিটো অৱস্থা এইটো চব নতুনকৈ বনোৱা ৰাস্তা। প্ৰায় এইটো ঢেলাই কৰা কিমান দিন হৈছে, খুব বেছি এইটো আপোনাৰ 6 মাহমান হৈছে। 6 মাহৰ ভিতৰতে আমাৰ ইয়াৰ ৰাস্তা এয়া চাইডত শিলগুটি উঘাল খাই ইমান ডাঙৰ ডাঙৰ গাড়ী চকা পৰিলেতো আৰু এইবোৰ সাধাৰণভাৱে চবেই ভাগি ছিগি জহি খহি যাব। আৰু মাজে মাজে ৰাস্তাটো কোনো ঠাইত বহি গৈছে। সেইটো আমাৰ দৰকাৰ নাই বাৰু, কাৰণ এইটো এটা ৰাস্তাই গাড়ী যাবই, সেইটো বুজি পাইছোঁ। কিন্তু আমি যিখিনি ট্ৰাক চালক, ভিডিঅ'টো আজিকালি ইমানতে আমি শেষৰ ফালে গৈ আছোঁ। ইয়াত যিমানখিনি বালিগাঁওবাসী মোৰ ফ্ৰেণ্ডত আছে, সকলোৱে এটা কমেণ্ট কৰি জনাবা যে আমি যিটো আমাৰ এইটো আৰু হাৰাশাস্তি বুলি কয়, আমি যিটো হাৰাশাস্তিৰ মাজত আমি জীয়াই আছোঁ, এই হাৰাশাস্তিটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি কি কৰিলে ভাল হ'ব, বা আমাৰ একোতো কৰিব নোৱাৰোঁ আমি সেইটো, কাৰণ এইটো এটা ডাঙৰ কনষ্ট্ৰাকশ্যন কাম চলি আছে। আমি একো কৰিব নোৱাৰোঁ। কিন্তু হ'লেও আমি নিজে ধৰা ধূলি বালিৰ পৰা আমি চেফটি থাকিবলৈ ট্ৰাক অলাৰখিনিৰ পৰা কি বিচাৰিব লাগে, কি পাব লাগে, আৰু স্পীড লিমিটটো অলপ কমিব লাগে, আমি সেইটোৱে বিচাৰোঁ। আজিলৈ